সকলোকে নমস্কাৰ জনাই আজিৰ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি খুৰমা খাবলৈ মন গ'ল, তাৰ বাবে মই অলপমান ময়দা লৈছোঁ আৰু তাতে অকণমান নিমখ দি ল'লোঁ আৰু ইয়াতে বেকিং পাউডাৰ দিছোঁ অকণমান। চাই থাকক দেই মইনো কেনেদৰে খুৰমা বনাওঁ। তাৰপিছত মই অকণমান ৰিফাইন তেল আৰু ঘি দি লৈছোঁ। এইখিনি ভালদৰে মিহলি কৰি ল'ম। নিজে বনাই খোৱাৰ মজাটো সুকীয়া। মই যে বৰ ভাল পাওঁ এনেদৰে নিজে বনাই খাই। এতিয়া ইয়াতে মই ঠাণ্ডা পানী দিছোঁ, গৰম পানী নাই দিয়া। এটা লাডু কৰি লৈছোঁ আৰু 5 মিনিটৰ বাবে ৰাখি দিম। তাৰপিছত ৰুটি বেলাৰ দৰে বেলি ল'ম। কিন্তু এটা কথা মনত ৰাখিব, ৰুটিটো আমি পাতলা কৰোঁ বেলোতে, কিন্তু খুৰমাৰ বাবে আমি পাতলা নকৰোঁ। দেখিছে নহয়, মোৰ পাতলা হোৱা নাই কিন্তু ডাঠ হৈ আছে। গতিকে এনেদৰে ৰাখি ল'ব। তাৰপিছত সৰু সৰুকৈ টুকুৰা কৰি কাটি ল'ম আৰু এখন কেৰাহীত ৰিফাইন তেল গৰম কৰি দিলোঁ। তাৰপিছত কাটি ৰখা টুকুৰাবোৰ দি দিছোঁ। এনেদৰে এটা এটাকৈ দি গৈছোঁ। জুইটো কমাই ৰাখিব আৰু ৰঙা হোৱালৈকে ভালদৰে মই ফ্ৰাই কৰি ল'ম। বেছি ৰঙা হ'বলৈও পিছে নিদিওঁ, চাই থাককচোন ভিডিঅ'টো। কোনে কোনে ঘৰতে খুৰমা বনাই খায় কমেণ্ট কৰি জনাবচোন দেই। এয়া মই এবাৰ লুটিয়াই দিছোঁ আকৌ। এনেদৰে মই ৰঙা হোৱাকৈ ফ্ৰাই কৰি ল'লোঁ। বেছি ৰঙা হ'বলৈও নাই দিয়া। বাকীখিনিও ফ্ৰাই কৰি লৈছোঁ। এয়া মোৰ হৈ গ'ল খুৰমাখিনি ভজা। এতিয়া মই চেনি পানীটো প্ৰস্তুত কৰিব খুজিছোঁ। কেনেদৰেনো প্ৰস্তুত কৰোঁ চাই থাকক দেই। তাৰ বাবে মই সেই বাতিটোৱে আধাতকৈ বেছি চেনি ল'লোঁ। আৰু ইয়াতে অলপ ঠাণ্ডা পানী দিছোঁ। পানীটো আৰু দিব লাগিব, মই দিম অকণমান পিছত, আকৌ চাই থাককচোন আপোনালোকে। এটা ইলাচিও মই ভাঙি দিছোঁ ইয়াতে। মই এতিয়া আৰু অকণমান পানী দি ল'লোঁ। তাৰপিছত উতলাই আছোঁ। ভালদৰে উতলাব লাগিব আঠা হোৱালৈকে। এয়া মোৰ ভালদৰে উতলোৱা হৈছে আৰু আঠা আঠা হৈছে। এতিয়া মই গেছটো অফ কৰি ল'লোঁ আৰু ইয়াতে ভাজি ৰখা খুৰমাখিনি দি দিছোঁ। খুৰমাখিনি দিয়াৰ লগে লগে হেতাৰে আপোনালোকে লৰায়ে থাকিব, ৰৈ নিদিব দেই। চাই থাককচোন মই কেনেদৰে কৰোঁ। এয়া দেখিছে নহয়, মই হেতা খনেৰে লৰাই আছোঁ ভালদৰে। এটা হাতেৰে পিছে মোবাইলটো ধৰি আছোঁ, সেয়ে অলপ অসুবিধা হৈছে দেখাবলৈ, কিন্তু আপোনালোকে ভালদৰে লৰাই থাকিব, ৰৈ নিদিব। এয়া লৰাই লৰাই এনেকুৱা হ'লগৈ মোৰ। এতিয়া মই অকণমান দেৰি ৰখাই দিম এনেদৰে। এয়া হৈ গ'ল মোৰ খুৰমা ৰেডি। ভাল লাগিছেনে দেখি?
ঘৰতে বনাই খোৱাৰ মজাটো কিন্তু সুকীয়া। পূজা আহি আছে, গতিকে ঘৰতে খুৰমা বনাই খাবলৈ ল'লোৱে আৰু। খুৰমা জেলেপি পূজাৰ বতৰত খাইতো এনেও ভাল লাগে, নহয় জানো? যোনে যোনে ঘৰত বনাই নাই খোৱা, এবাৰ বনাই খাই চাবচোন এনেদৰে, আৰু কেনেকুৱা পালে জনাব। খাবলৈ খুব বেছি ভাল হৈছিলে। মচমচীয়াই হৈছিলে, খাবলৈ ভাল হৈছিলে। আজি পিছে স্কুলতো নিখোৱালোগৈ, বাইদেউহঁতে অৱশ্যে ভালেই পাইছে। আজিলৈ আহিছোঁ আকৌ নতুন নতুন ৰেচিপি লৈ। বাই বাই, সকলো ভালে থাকক দেই।